যে আমাৰ জলশ্ৰী সমবায় সমিতি লিমিটেড ইলেকশ্যনটো হৈ গ'ল ইয়াৰ ৰিজাল্টটো আজি ডিক্লেয়াৰ দিয়া হ'ল আৰু ইয়াত আমি খুব ভাল এটা ৰিজাল্টটো পাবৰ কাৰণে সক্ষম হৈছে ইয়াত আমাৰ UPPL দলে 15টা সিটত আমি 15টাও আমি জিকিলোঁ BPF হিচাপে নীল মাৰিলে BJP নীল মাৰিলে সো এইটো আমি ইয়াৰ মূল কাৰণটো হ'ল যে যোৱা 17 বছৰত BPF গোটেইবিলাক মানে সমবায় সমিতিবিলাক তেখেতসকলে নিজৰ কব্জাত ৰাখিছিলে আৰু তেখেতসকলৰ যে চেয়াৰমেন মেম্বাৰ তেখেতসকলে ৰাইজৰ হৈ পেলাই তেনেকুৱা কাম কৰি দিয়া নাই যাৰ কাৰণে মানে ৰাইজে অসন্তুষ্ট হৈ পেলাই এটা পৰিৱৰ্তন বিচাৰি এটা UPPL দলৰ যিমানবিলাক আমাৰ ইয়াত মানে ইলেকশ্যনত অংশগ্ৰহণ কৰিলে তেখেতসকলক ভোট দি পেলাই জয়যুক্ত কৰালে ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এতিয়া যি চৰকাৰ চলি আছে প্ৰমোদ বড়ো ছাৰৰ ওপৰত বিশ্বাস এটা ৰাখি পেলাই ৰাইজে শ্বেয়াৰ কাৰ্ড হোল্ডাৰ্ছসকলে আজি আমাক ভোট দি পেলাই জয়যুক্ত কৰালে সো আমি সকলো শ্বেয়াৰ কাৰ্ড হোল্ডাৰ্ছ বা ৰাইজক আমি ধন্যবাদ দিছোঁ আমাৰ দলৰ হৈ পেলাই আৰু আমি নিতেও আনন্দিত হৈছোঁ যে ইয়াত আমি 15টাই জিকিবৰ কাৰণে সক্ষম হৈছোঁ এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা এচিভমেণ্ট অকল জলশ্ৰীতে নহয় আমি য'ত মানে সমবায় সমিতি ইলেকশ্যন হ'ল ইয়াত আমি জিকি আছোঁ হাতীদুৰাত আমি জিকিলোঁ আমি চাপখাটাত আমি জিকিলোঁ চৰাইবিলতো আমি জিকিলোঁ তুলসীবিলতো আমি জিকিলোঁ অহাকালি আমাৰ গাম্বাৰী বিলত আছে ইয়াৰ পিছত আমাৰ খুচুগাঁৱত হ'ব আমি আশা কৰিছোঁ গোটেইকেইটা সমবায় সমিতিৰ যি ইলেকশ্যন আছে ইয়াত আমি জিকিবৰ কাৰণে সক্ষম হ'ম আজি ৰুণিকাটাতো আমি জিকিলোঁ সো ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে মানে ৰাইজে মানে প্ৰমোদ বড়ো ছাৰৰ যি নেতৃত্বত চৰকাৰ চলি আছে ছাৰৰ ওপৰত বিশ্বাসটো ৰাখি পেলাই এটা পৰিৱৰ্তন আমাৰ গোটেই 15জন কেণ্ডিডেটে জিকিলে আৰু এই জিকাৰ উদ্দেশ্য হ'ল ৰাইজে আমাক কাম কৰাৰ কাৰণে সুবিধা দিছে সমবায় সমিতিটো যাতে উন্নয়ন হয় নিৰীহ আৰু গৰীব মানুহে যাতে চাউল ভালখিনি পায় সেইকাৰণে আমি সেইকাৰণে সকলো ৰাইজক ভোট দিয়া সকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ জিলা পৰ্যায়ৰ চেণ্ট্ৰেল কমিটিৰ নেতাসকলকো মই ধন্যবাদ জনাইছোঁ তেখেতসকলে দিনে ৰাতি কাম কৰাৰ কাৰণে আমি জিকিবলৈ সক্ষম হ'লোঁ সেইকাৰণে অনাগত দিনত জলশ্ৰী সমবায় সমিতিখন উন্নয়ন কৰাৰ ক্ষেত্ৰত বডি যিহেতু ফৰ্ম কৰিব তেখেতলোকে কাম কৰি যাব এই গাম্বাৰী বিলতো আমি চেঞ্চুৰী মাৰিব কুচুগাঁৱত হ'ব কুচুগাঁৱতো আমি চেঞ্চুৰী মাৰিব কিন্তু আমাৰ চৰকাৰ ৰাইজে আমাক বিশ্বাসত লৈছে যে ৰাইজে সঁহাৰি জনাইছে যে UPPL দ্বাৰা দি BTR অঞ্চলৰ উন্নয়নৰ সম্ভৱ হ'ব আৰু উন্নয়নৰ লক্ষ্যটো তেওঁলোকে ৰাইজে বুজি পাইছে সেইকাৰণে সকলো ৰাইজক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে বিপুল ভোট দি জয়যুক্ত কৰাৰ কাৰণে সকলোকে মই UPPL হৈ ধন্যবাদ জনাইছোঁ বৰ্তমানলৈকে প্ৰায় নিৰ্বাচন হ'ল 7টাই আমি জিকি আছোঁ আৰু জিকিম আগন্তুক প্ৰায় 2টা আছে কুচুগাঁও আৰু গাম্বাৰী বিল আৰু গোসাইগাঁও গুমা 4খন বাকী আছে 4খনতো আমি চব জিকি যাম নাই জলশ্ৰীত যেনেকুৱা পৰিৱেশ পালে ৰাইজে আমাক সঁহাৰি জনাইছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক ভোট দিছে সেইকাৰণে ৰাইজক মই ধন্যবাদ জনাইছোঁ এই বিজয়টো ৰাইজৰ বিজয় সেইকাৰণে সদায় আমি ৰাইজৰ লগত আছে UPPL দল ৰাইজৰ দল সেইকাৰণে ৰাইজে আমাক সঁহাৰি জনাইছে অনাগত দিনতো ৰাইজে আমাক সহায় কৰিব মোৰ বিশ্বাস হয় মোৰ বিভাগ সেইকাৰণে মই বিভাগৰ কিবা হয় সকলো ৰাইজৰ কাৰণে কাম কৰি আছোঁ আগন্তুক দিনত আৰু সমবায়খন এটা উন্নয়নৰ পথত আমি লৈ যাম আমি পুলিচবোৰ লৈ আছে সেইকাৰণে মই আশাবাদী আমাৰ এইখিনি অঞ্চলত BTR অঞ্চলত সমবায়খন উন্নয়ন কৰাৰ কাৰণে আমাৰ চৰকাৰে লক্ষ্য লৈছে এটা উদ্যোগ লৈছে নহয় পদক্ষেপটো আমাৰ ভালে অকল এই জয় নহয় আমাৰ জয়ী হৈ যাম MP টো আমি জয়ী হ'ম ইয়াত কোনো সন্দেহ নাই সেইকাৰণে আমি জিকিম যিহেতু UPPL ৰাইজৰ দল ৰাইজৰ কাৰণে কাম কৰিছে সেইকাৰণে অনাগত দিনতো ৰাইজে আমাক সঁহাৰি জনাব আৰু আমাক জয়ী কৰাই দিব